নমস্কাৰ। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আৰু এইটো কি কিনিছা তুমি? আৰু এইটো মাইক হয়, ৱায়াৰলেছ মাইক। ফ্লিপকাৰ্টৰ পৰা কিনিছোঁ, 500 টকা লৈছে। ৱাও, ফেচিলিটি কি আছে ক'ব নেকি? ফেচিলিটি ইয়াতে ব্লুটুথ কানেক্ট কৰিব পাৰি, আৰু ইয়াৰ পিছত মেমৰি কাৰ্ড ভৰাই কেনে ইয়াতে ৰেকৰ্ড কৰিব পাৰি, ৰেকৰ্ড কৰি কেনে বজাব পাৰি ইয়াতে। আৰু এইটো তোমাৰ মানে গান গাবৰ কাৰণে বহুত ভাল হয় ন? গান ৰিহাৰ্চেল কৰিব গান গাবৰ কাৰণে খুব ভাল। আৰু ঘৰত যদি স্পীকাৰ নাই, এইটো থাকিলে স্পীকাৰৰ প্ৰয়োজন নাই। দুটামান কথা ক'বা নেকি? ইকো টাইপৰ মানে মাইকৰ নিচিনাকৈ ক'ব পাৰিবা নেকি? হাই হেল্ল' নমস্কাৰ আৰু বাপি ব্লগছলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। ত' ভাইটিয়ে মোৰ কাৰণে অলপ আৰু মোৰো এটা ইউটিউব চেনেল আছে। কৈ দিয়া ইউটিউব চেনেলটো কি নাম তোমাৰ? মোৰ ইউটিউব চেনেলৰ নাম নিহাৰ্ছ মিউজিক। আৰু মই এতিয়ালৈকে মোৰ 17টা ছাবস্ক্ৰাইবাৰ হৈছে। আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু বাপি ব্লগছলৈ ছাবস্ক্ৰাইব কৰি দিব। ত' গাইজ, মোৰ ছাবস্ক্ৰাইব কৰাৰ লগতে মোৰ ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নিহাৰ মিউজিক এণ্ড ব্লগছ ন? হয়, ব্লগছ আছিল। মিউজিক কৰিছে এতিয়া। চ' ভাইটিয়ে ভাল ভাল গানো শিকি আছে। চ' ভাইটিক এটা গান গাই দিবা নেকি নিহাৰ? গান ভাল লাগিছে গানটো গাই। তো ভাইটিৰ আৰু অলপ কথা পাতিম, তো চাই থাকিব আপোনালোকে। গাইজ, আমি এতিয়া কঁঠাল খাম। কঁঠাল খাবলৈ যা যোগাৰ কৰি আছে। নিহাৰ, তুমি কঁঠাল খোৱা নে নোখোৱা? তো খাব লাগিব ইমিউনিটি বঢ়াবৰ কাৰণে। বৰ্তমান কৰোণাৰ কাৰণে বোলে ফেচিয়েল ঔষধ হৈছে, গম পাইছানে আজিকালি? লাচি খাম, গৰম দিছে বহুত। তো লাচি भागीला
আজি গণিত আৰু কুঁহিপাত পঢ়া না পঢ়ি আছো শিকা না শিকি আছো এতিয়া কিয় দিয়া মৰণ আঘাত বুৰঞ্জীৰে পাত লুটিয়ালে আমাৰে মৰমে দিব সকীয়াই যদিহে আমাৰে অস্তিত্ব নাই তে বুৰঞ্জী কোনেও নেচায় নেচাও তোমাক এবাৰো নেচাপুকাক এধানো পাহৰি যাও মুচি মুচি থওঁ তোমাক মনৰ পৰা মোৰ নেচাও তোমাক আজি পবিত্ৰ ঈদৰ কাৰণে মোৰ সকলো যিমান চেনেলৰ ছাবস্ক্ৰাইবাৰ আছে ইছলামী ভাই ভনীসকল সকলোকে ঈদৰ শুভেচ্ছা জনালোঁ ঈদ মুবাৰক ঈদ মুবাৰক ঈদ মুবাৰক